হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি বহু দিনৰ পিছত ভিডিঅ' এটা লৈ আহিছোঁ আৰু তাকে দেখিছেই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ গাড়ীৰ পৰাই। আজি আমি গৈ আছোঁ দেওপানী দুৰ্গা মা মন্দিৰলৈ আৰু সেয়া ভিডিঅ'টো ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। যিসকলে ইয়ালৈ আহিছে তেওঁলোকে হয়তো দেখি গম পাইছেই যে এতিয়া আমি গৈ আছোঁ নামবৰহাবীৰ মাজেৰে। ইমান ধুনীয়া ৰাস্তা আৰু ৰাস্তাৰ দুয়োকাষে হাবি, মানে সকলোফালে সেউজীয়া আৰু সেউজীয়াই। মই হৈছোঁ গাঁৱৰ ছোৱালী, গতিকে সেউজীয়াবোৰৰ মাজতে ডাঙৰ হৈছোঁ সৰুৰ পৰা আৰু সেউজীয়াবোৰ যথেষ্ট বেছি ভাল লগা মোৰ বাবে। আৰু সেইকাৰণে এই যাত্ৰাটোৰ চোৱাৰ বাট বহুতেই বেছি ভাল লাগিলে আৰু বহুত বেছি উপভোগ কৰিলোঁ ৰাস্তাটোত গৈ। আপোনালোক কোন কোন আহিছে বাৰু দুৰ্গা মা মন্দিৰলৈ দেওপানী জনাবচোন দেই কমেণ্টত। আৰু এই যাত্ৰাটোৰ চোৱা বাট গৈ আপোনালোকৰ কেনেকুৱা লাগে সেয়াও জনাবলৈ নাপাহৰিব। এয়া আমি আহি পালোহি মন্দিৰ আৰু এয়া মন্দিৰত সোমাই আহিছোঁ। বাহিৰতে চাকি ধূপ কি লগোৱা আছিলে ল'লোঁ, লৈ এয়া মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ। চাওকচোন মন্দিৰৰ পৰিৱেশটো ইমান বেছি ধুনীয়া, যথেষ্ট মানুহ আছে ইয়াতো আজি। এতিয়া আহিছোঁ আমি মন্দিৰত সেৱা কৰিলোঁ দুৰ্গা মাক আৰু এয়া তাৰ পৰা ওলাই আহিছোঁ আৰু দাদাও গৈছে নাৰিকলটো ভাঙিবলৈ। অৱশ্যে সি একেবাৰতে ভাঙিব পাৰিলে পিছে দেই। এয়া আমি ধূপ চাকি শৰাই আগবঢ়াই ওলাই আহিলোঁ তাৰ পৰা। চাকি ধূপ জ্বলাওঁতে ভিডিঅ' কৰা নহ'ল আৰু তাৰ পৰা আহি ইয়াতে দেখিছে য'ত ৰছী বন্ধা আছে তাতে আমিও ৰছী বান্ধিলোঁ আৰু দুৰ্গা মাক মনোকামনা পূৰণৰ বাবে প্ৰাৰ্থনা জনালোঁ। সকলোৱে কয় দেওপানীৰ এই মন্দিৰত আহি নিজৰ মনোকামনা পূৰণৰ বাবে দুৰ্গা মাক প্ৰাৰ্থনা জনালে হেনো সোনকালেই মনোকামনা পূৰ্ণ হয় আৰু সেই আশা লৈও আমি কিছুমান নিজৰ মনোকামনা দুৰ্গা মাৰ আগত ক'লোঁ আৰু সোনকালে পূৰণ কৰিবৰ বাবে তেওঁক প্ৰাৰ্থনা জনালোঁ। ধূপ চাকি জ্বলাই শৰাই আগবঢ়াই সকলোখিনি কৰি হৈ গ'ল আমাৰ। আৰু এতিয়া যিহেতু আমি আকৌ ঘূৰি যাব লাগিব যথেষ্ট দূৰ, সেইবাবে এতিয়া মন্দিৰৰ পৰা সোনকালেই ওলাই আহিলোঁ। ঘৰৰ পৰা আমি 6:30 মান বজাতে ওলাই আহিছিলোঁ আৰু এতিয়া 12 বাজি গৈছে, আমিও ঘৰলৈ উভতি গৈ আছোঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ। বৰ বেছি দীঘলীয়া নহ'ল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে বহুত বহুত ধন্যবাদ জনালোঁ।